तामुलपुरनि गुवाकुसि दालाय एबिएमसुनि 4थि बोसोरारि जथुमा खुंनो साखाफारा। फैगौ 12, 13 आरो 14 मेआव सानथामनि हाबाफारिनि गेजेरजों तामुलपुरनि गुवाकुसि गुदि फरायसालिनि लांगोनायाव खुंजागोन बे जथुमाया। हाबाफारि बायदियै 12 मे खालि फुंनि समाव तामुलपुर दखरा एबिएमसु, गुवाकुसि एबिएमसु आरो रायदाव आफादनि फिरफिलाखौ बिरहोनानै जथुमाखौ जागायजेनगोन। बेनि उनाव मुंख्लंफोरनि जिउमानि अराय गोजोननि थाखाय आरज गाबनायजों लोगोसे बिफां फुलि गायनाय आरो गुबुन गुबुन हाबाफारि खुंनाय जागोन। बेबायदिनो 13 मे खालि सानसेनि मेहेरगोनां हाबाफारि खुंनायनि अनगायैबो 14 मे एबा जोबथा सानखालि गेवलां मेलाव गाहाय आलासि महरै मिरु एबिएमसुनि गाहाय नेहाथारि टाइसन हुसैन आरो थिजानाय बुंथिगिरि महरै गागि खौरांगिरि आरो इनसाइड नर्थ इस्टनि गाहाय सुजुगिरि आफ्रिदा हुसैना बाहागो लागोन। बेनि अनगायैबो हारिमु मोनाबिलियाव हांख्रायहरजानाय मेथाइ खनगिरिफोरा मेथाइ खननानै दिन्थिफुंगोन। एबिएमसुर तामुलपुर आঞ্চলিকৰ অন্তৰ্গত গুৱাকুচি শাখা সমিতিৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশনখন এইবেলি গুৱাকুচি প্ৰাথমিক বিদ্যালয়ত এক 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ আমি প্ৰস্তুত হৈছোঁ। উক্ত দিনৰ অহাকালিৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ। ৰাতিপুৱা আছে পতাকা উত্তোলন, তাৰপিছত আছে আমাৰ বৃক্ষৰোপণ, তাৰপিছত সমান্তৰালভাৱে বিভিন্ন খেল ধেমালি ইয়াত অনুষ্ঠিত কৰা হ'ব। অহাকালি পৰহি দুদিনীয়া সম্পূৰ্ণ খেল ধেমালিৰ লগত জড়িত কুইজে হওক, চিত্ৰাংকন প্ৰতিযোগিতা হওক, তেনেকুৱা আমি কাৰ্যসূচী ইয়াত ৰাখিছোঁ। আৰু 14 তাৰিখৰ যি কাৰ্যসূচী আমাৰ দুপৰীয়া দিনৰ 2 বজাত আছে আমাৰ মুকলি সভা। মুকলি সভাত উপস্থিত থাকিব কেন্দ্ৰীয় এবিএমছুৰ সন্মানীয় সাধাৰণ সম্পাদক টাইচন হুছেইন ডাঙৰীয়া। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ইনচাইড নৰ্থ ইষ্ট অসমৰ মুখ্য সম্পাদিকা তথা বিশিষ্ট সাংবাদিক আফ্ৰিদা হুছেইন ডাঙৰীয়ানী। লগতে আমাৰ স্থানীয় বিভিন্ন সংগঠনৰ আমাৰ এবিএমছুৰ বিভিন্ন নেতাকৰ্মী ইয়াত উপস্থিত থাকিব। সেয়েহে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। আমি মুকলি সভাৰ পিছতে আমাৰ সন্ধিয়া 6 বজাত অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্ধিয়া। সেয়েহে সমূহ সাংস্কৃতিপ্ৰেমী ৰাইজক আমি 14 তাৰিখে সাংস্কৃতিক সন্ধিয়াত লগ পাম বুলি আশা কৰিছোঁ আৰু আমি তামুলপুৰ আঞ্চলিক সমিতিৰ পৰা সকলোকে নিমন্ত্ৰণ জনাইছোঁ।